আপোনালোকক দেখুৱাইছোঁ দে মই কাচফুল নে কি কৈ পেলাই একদম এইফালে ৱেলকাম বেক টু মাই ইউটিউব চেনেল প্ৰতিমা ব্লগছ আৰু মই আজি আপোনালোকে মাজলৈ লৈ আহিছোঁ মই এটা নতুন ভিডিঅ' মানে বহুত দিনৰ মূৰত আগতে ভিডিঅ' বনোৱা নাছিলোঁ বেয়া প্ৰকাৰত তাৰপিছত আজি আহিছোঁ আপোনালোকৰ মাজলৈ এটা মোৰ সৰুকৈ ভিডিঅ' লৈ আহিছোঁ আপোনালোকে ছাপোৰ্ট কৰিব দেই ইয়াৰে যোনে যোনে মোৰ চেনেল নতুন হৈছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি যাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব বাকী কমেণ্ট কিন্তু দিব দেই কমেণ্ট এটা দিব দেই ইমান প্ৰকাৰত এইফালে বেলি দেখা পাইছেনে নাই বেয়া প্ৰকাৰত মানে গাৰ্গী বাগানত আহিলোঁ আহি কিনা গাৰ্গীগিলা কাটলোঁ আৰু গাছালুক আছিল গাছালুকগিলা ওলালোঁ দুটামানে এইবিলাক ঘৰত যাই খাব লাগিব গাৰ্গী টেঙাতে মাছ লগত খাম তাৰপিছত গাৰ্গীত কি কয় এই গাছালুকটা হ'ল উৰচাই কিনে খাব লাগিব বেয়া চট লাগে দেই ইমান ভাল হৈছে আমাৰ গাৰ্গী বাগানখন ৰ'দ পোৱাৰ কাৰণে ইমান ভাল হৈ আছে এইফালে পাতা সব গাৰ্গীগিলা ইমান ভাল হৈ আছে চাহ খাব লগা একদম খাই যদি ল'বা আহিবি আৰু এই কাছাৰুত বাপৰে পকাৰুত কাছাৰুত নহয় এইয়া কাছালুক বাগান বুলি কওঁ লেচেৰা গাছ কাছালুক বাগানত আৰু এটা আমাৰ ফুট বিধান বাগান বিধান তুলি গৰম গৰম আৰু ইফালে গাছ আলুক উঘলাই আছেই চাংৰ মাংস হৈছে নে নাই চাং কি হ'ল না হ'লে নাই জয় শ্রীরাম ওলাইছে ইয়া তাৰমানে ওলাল ওরা খাবা মস্ত ভাল দেই একবাৰ লৈ গৈছিলোঁ ইমান সোৱাদ লাগে মিঠা কৰি না কি গাছালুক কৈ গো হা মেঘালয় গাছালুক বুলি এতিয়া মেঘালয় ইমান দূৰ পৰা কাটে পাৰে না মোৰ দঙ বেছি ডাঙৰ নহয় আৰু ৰুব কি কৰিব এলা উৰে থ গাছ ক মানুহ খুন্দিলে কিন্তু থোক খাব খুন্দিলেও যেনেকা গৰম দিছে না একে ঘামি অৱস্থা শেষ হৈ যায় কি ৰ উগলাংলে আইও ভাঙি যায় জয় শ্রীরাম ভাঙিয়ে গেলি গো আইও বাপরে ইমান দাঁত মাংস হয় নাই মাংস নাই ইমান বল দিয়া ঘূৰা লওঁ এইখিনি মাত্ৰ আকৌ মাংস নাই একদম কেনান তুং চাউন তামোন তোৱাগে পিমুং তোকতে এটা চুপান ফাঁকা টেৰিং এটা
মুলমুল আছে গাইছ ঐ এটা চিল দেখা পাইছে নহয় এইটা নহয় এইফালে নেকি মামা ভাগিন চিল না কিবা কয় বোলে ডাঙৰ ডাঙৰ চিল আছে চাহ এটা কয় জাংজত কোনা তো গাইছ আমি এলা ঘৰত যাইছোঁ প্ৰায় হেৰা এইদিকে হাতী গিছিল ওই পাল হাতী ওই মাজতে আহিছিল চবৰ পাথাৰে বান্ধ খাইছে এংগা কৰি চবৰে বান্ধ খাইছে তো আমি ঘৰত যাইছোঁ মাৰ লগতে আহিছিলোঁ হাতী খোজ মানে এইফালে আমাৰ নিজৰ পাথাৰখিনি আছে তাৰ পৰা ইয়াত আছে আমাৰ আৰু বেলেগৰ মাটি ভাগুৱা ৰুইছিলোঁ আৰু যি পাং যি নাপাং ইটা কো নহয় এইটা এতিয়া আৰু আমি বেলেগৰ মাটি ভাগুৱা ৰুৱা এটা এক চিলাংগা কৰি দেখিলা কৰি এতিয়ালৈকে আৰু এইফালে আছে এতিয়ালৈকে আৰু নাযাওঁ ঘৰতে যাম এটা চিধা দেখা পাইছে না নাই ধানগিলা চাহ এইগিলা ধান পাত নহয় এইগিলা অলপ চিলিক চিলিক জ্বলি আছে না এইগিলা ধান পাত নহয় বোন বিৰাট বেছি ইফালেও আছে কিমান কৰিব আৰু নাপায় ইমান কৰিবা ইমান কৰিলে আৰু ওলাই যায় সৰু সৰুগিলা বাকী খেতি কৰিতো ভালে লাগে আৰু খেতি কৰিব লাগে যিহেতু আমি অসমীয়া মানুহ বাকী কষ্টখিনি হয় কষ্ট হ'লেও যিমানখিনি ফল পায় সেইখিনিক লৈ মানে কষ্টৰ যিমান কৰিছে সিমান ফল পালে মানে ভালো লাগে সেনেকুৱা নিচিনা কৰি আৰু আমিতো গাঁৱলীয়া মানুহ না খেতি বাতি কৰিয়ে খাব লাগে পথাৰৰ পৰা আহি গাইছ চায়া পালোঁ একদম ইয়াত অলপমান ৰেষ্ট লওঁ দুনিয়াৰ কাশ ফুল না কি কৈ বোলে নাজানো মুঠতে বগা বগা ফুল কৰি জানো একদম ধুনীয়া হৈ আছে মানুহগিলা ইয়াতে কিমান ফটো উঠিব যাই আছে আৰু আমি নাই ফটো চটো আপোনালোকক দেখুৱাইছোঁ দে মই কাশ ফুল না কি কৈ বোলে একদম এইফালে সেইফালে এইদিকে এইফালে আহিলোঁ এই গোটেই কাশ ফুল এইকেইটা মানে কি ক'ম একদম চাৰিওফালে বগা হৈছে বগা বগা একদম বগা দেখুৱাইছোঁ দে মই তোমালোক এই চাহ চাৰিওফালে অলপ কমকৈ আছে আৰু বেছিকৈ চেপ চেপ কৰি থাকিলে ভাল লাগিলে হয় এই চেণ্ডেলটা পিন্ধিলে মোক মানুহখন হাঁচেই চিঙৰি মানুহ ইমান লেতেৰা কৰি সেনা কি কৰবি দমকল পানী উপায় নাই বেয়া আইৰণ মানে একদম চাফা কাপোৰ একে ধুবাই নাপায় অলপমান যদি ক'ৰবাত কিবা দাগ লিখছে না লগে লগে লাল হৈ যাব আৰু বোলে এই চেণ্ডেলটা বোলে মোৰ মা আৰু বাবা বোলে কৈ বোলে ধনা ইটা চেণ্ডেলটা ধনাহে কয় মোৰ এতিয়া চেণ্ডেলটা খাতৰানাক ডাঙৰ না একদম মানে ডাঙৰ মানে চেণ্ডেলটো বেছি ডাঙৰ নহয় মোৰ ঠেং সৰু যিহেতু কিন্তু চেণ্ডেলটাই মানে জানেই চবেই পিন্ধে অলপ ডাঙৰ না একদম সেইটাৰ কাৰণে আৰু কি সেইটাৰ কাৰণে দনা কয় মানে গুৰুঙা না সেইকাৰণে দনা চাৰি গোটেই দেই এইফালে কম আছে এই যে একদম মজা হৈ আছে এইফালে আছে আৰু এইফালেদি নাযাওঁ আৰু এলাহে এৰিয়াকে পাৰ হৈ নিচিনা যাব লাগিব পানী এনেকুৱা কৰা হেনা এইফালে সেইটা যে ধানে ওলাল মানে দুৰ্গা পূজা গেল ক'লে আৰু কাটিব লগা অৱস্থা হ'বই মানে একদম ধানে ওলাই গ'ল আৰু ভাল লাগে না এনেকা দেখা পালি কষ্টৰ ফল যদি মিঠা হয় মানে ধানটা ভালে হৈছে ভিডিঅ' কৰিব এনেকা ভিডিঅ' কৰিব মোৰ লাজ লাগিছিল সেনা মানে ইচ্ছাও আছে মানে কৰিব কাৰণে আপোনালোকৰ ফুল চাপৰ্ট লাগিব আৰু মানে ভাগৰ লাগছে কাৰণে ইমান উশাহটো মানে কিবা হৈ আছে মানে গৰম না বেছিকৈ সেইকাৰণে তাৰপিছত মাও চাপৰ্ট কৰে মোক ভিডিঅ' কৰাত এইটো মোক মানে পাব্লিকতো ভিডিঅ'টো কৰিব লাজে লাগে তো
তথাপিও মাৰ আগতো লাজ লাগে কিন্তু মায়ে কয় মানে ক'ৰবাত গ'লে এতিয়া ভিডিঅ' কৰ এতিয়া ফটো মাৰ এনেকৈ কয় সেইটো কাৰণে লাহে লাহে মানে ছাপৰ্টখিনি পাই থকাৰ কাৰণে আগবাঢ়ি যাব চেষ্টা কৰি আছোঁ আপোনালোকৰ ফুল ছাপৰ্ট লাগিব আপোনালোকে অলপমান ছাপৰ্ট কৰিলে হ'ল মোক আৰু তেনেকুৱা মই ভাল ভাল ভিডিঅ' দিব পৰা নাই যিহেতু মোৰ লাজ লাগে মানে বাহিৰত পাব্লিক ভিডিঅ' বনাব নোৱাৰোঁ পাব্লিক ভিডিঅ' বনাব নালাগে মুঠতে বাহিৰত মই ভিডিঅ' বনাব নোৱাৰোঁ মানে অলপমান লাজ লাগে সেইটোৰ কাৰণে তাৰপিছত আপোনালোকে হয়তো ছাপৰ্ট দিলে হয়তো মই লাহেকৈ পাব্লিক ভিডিঅ' বনাব পাৰিম আৰু আপোনালোকৰ কাৰণে মই ভাল ভাল ভিডিঅ' আনি দিব পাৰিম আপোনালোকৰ ছাপৰ্টটো লাগিব আপোনালোকে ছাপৰ্ট কৰিব অকণমান তেতিয়াহে মই আগবাঢ়িব পাৰিম